নমস্কাৰ বন্ধু বান্ধৱীসকল, অনিন্দিতা বিয়ম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। জীৱনৰ গুৰুত্বপূৰ্ণ দুটা পৰীক্ষাতে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱা TDS বাস্তৱ কলিতাৰ ঘৰত আমি যাবলৈ ওলাইছোঁ। তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অকণমান দূৰ, 2 মিনিটৰ বাট আৰু তেওঁলোকৰ ঘৰত যাম। আপোনালোকৰ মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সেলফি কেমেৰা কৰি দিওঁ। অতি আনন্দ পাইছোঁ। গোটেই অঞ্চলৰ ৰাইজে এই জিলাৰ কাৰণে গৌৰৱৰ বিষয়। গতিকে আমি সকলোৱে আনন্দিত আৰু সমগ্ৰ অসমৰ জনসাধাৰণক আমি ধন্যবাদ জনাইছোঁ আমাৰ জিতিৰাজক আশীৰ্বাদ কৰাৰ কাৰণে। সকলোকে নমস্কাৰ। আমাৰ পিতৃ মাতৃ আৰু অঞ্চলবাসী, শুভাকাংক্ষী, আমাৰ জিলাবাসী, অসমবাসীক গৌৰৱান্বিত কৰা আমাৰ মৰমৰ জিতিৰাজ বাস্তৱ কলিতাই তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ফলাফল দেখুৱাইছিল, একেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আকৌ এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰাৰ কাৰণে আমি আটায়ে অতি উৎফুল্লিত হৈছোঁ, আমি অতি আনন্দিত হৈছোঁ, আমি বহুত গৌৰৱবোধ কৰিছোঁ আৰু আমি আজি আশীৰ্বাদ জনাবৰ কাৰণে তেওঁৰ গৃহত আহি উপস্থিত হ'লোঁ। আপোনালোক সকলোৱে তেওঁক সম্ভাষণ জনাবই। মই অকণমান এঘণ্টামান হ'ল অহা আৰু দুঠাইমানত যাব লাগিব। মোৰ ফালৰ পৰা মৰমৰ জিতিৰাজক, কালি মই দেউতাকক ফোন কৰি কৈছিলোঁ যে আমি কিবা Yeah.